নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। IPL অৰ্থাৎ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ দ্বাৰা সঞ্চালিত 2020 ক্ৰিকেট লীগ প্ৰতি বছৰৰ এপ্ৰিল-মে মাহত অনুষ্ঠিত হৈ প্ৰত্যেক ক্ৰিকেট প্ৰেমী ভাৰতীয়ৰ বাবে ই এক উৎসৱৰ দৰে হৈ পৰিছে। 2008 চনতে আৰম্ভ হোৱা এই IPL বৰ্তমানলৈকে প্ৰচলিত হৈ আহিছে আৰু ইয়াৰ মাজতে বহুতো খেলুৱৈয়ে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি কিছুমান নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে আৰু লগতে কিছুমান নজনা কথাও ইয়াত সোমাই আছে। আজি আমি সেইসমূহৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1ত আছে IPLত চেন্নাই ছুপাৰ কিংছ টীমটো একমাত্ৰ টীম যিয়ে আটাইতকৈ বেছিবাৰ IPL ফাইনেল মেটচ খেলিছে। চেন্নাই মুঠতে 8 বাৰ ফাইনেল মেটচ খেলিছে, য'ত 3 বাৰহে চেম্পিয়ন হ'বলৈ সক্ষম হৈছে। নম্বৰ 2ত আছে IPLৰ নিলামীত বৰ্তমানলৈকে আটাইতকৈ দামী খেলুৱৈজনে হ'ল চাউথ আফ্ৰিকাৰ অলৰাউণ্ডাৰ ক্ৰিছ মৰিছ, যাক 2021 চনৰ IPL ছিজনটোত ৰাজস্থান ৰয়েলছে 16.25 কোটি টকাত কিনি লয়। ইয়াৰ আগতে আছিল যুৱৰাজ সিং, যি 2015 চনৰ IPL ছিজনটোত দিল্লী ডেয়াৰডেভিলছ টীমটোৱে 16 কোটি টকাত কিনি লৈছিল। নম্বৰ 3ত আছে আটাইতকৈ বেছি IPL ট্ৰফি জিকা টীমটোৱে হ'ল মুম্বাই ইণ্ডিয়ানছ। এই টীমটোৱে মুঠতে 5 বাৰ IPL ট্ৰফি নিজৰ নাম কৰিছে। নম্বৰ 4ত আছে IPL পৃথিৱীৰ ভিতৰতে চতুৰ্থ ডাঙৰ স্পৰ্ট লীগ হয়। IPLৰ মুঠ কষ্ট $7 বিলিয়ন, যি ভাৰতীয় টকাত প্ৰায় 50,000 কোটি টকা হ'ব। নম্বৰ 5ত আছে IPL ইতিহাসত এখন খেলত আটাইতকৈ বেছি ৰান বনোৱা দলটোৱে হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালোৰ। এই দলটোৱে IPL 2013 চনত পুনে ৱাৰিয়ৰ্ছৰ বিপক্ষে 5টা উইকেট হেৰুৱাই 263 ৰান কৰিছিল আৰু আটাইতকৈ কম ৰান কৰাৰ ৰেকৰ্ড এই টীমটোৰ নামতেই আছে। IPL 2017 চনত কলকাতাৰ লগত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 49 ৰান কৰিবলৈহে সক্ষম হৈছিল। নম্বৰ 6ত আছে IPLত আটাইতকৈ বেছি হেট্ৰিক লোৱাৰ ৰেকৰ্ড অমিত মিশ্ৰৰ নামত আছে। তেওঁ IPLত আজিলৈকে মুঠ 3 বাৰ হেট্ৰিক লৈ থৈছে। নম্বৰ 7ত আছে IPL ইতিহাসত আটাইতকৈ বেছি ডট বল কৰাৰ ৰেকৰ্ড হৰভজন সিঙৰ নামত আছে। তেওঁ 3,374টা বলত মুঠতে 1249টা ডট বল মাৰিছে। নম্বৰ 8ত আছে IPLত আটাইতকৈ বেছি মেডেন অভাৰ কৰাৰ ৰেকৰ্ড প্ৰবীণ কুমাৰ নামত আছে। তেওঁ IPLত 119খন খেলত বল কৰি মুঠ 14 অভাৰ মেডেন দিছিল। নম্বৰ 9ত আছে IPLত এখন খেলত আটাইতকৈ বেছি ৰান কৰাৰ ৰেকৰ্ড ক্ৰিছ গেলৰ নামত আছে। গেলে IPL 2013 চনত পুনে ৱাৰিয়ৰ্ছৰ টীমৰ বিপক্ষে 66টা বলত 175 ৰান বনাইছিল আৰু IPLত আটাইতকৈ বেছি ছিক্স মৰাৰ ৰেকৰ্ড এই ক্ৰিছ গেলৰ নামতে আছে। তেওঁ IPLত মুঠ 139টা ইনিংছ খেলি 357টা ছিক্স মাৰি থৈছে। নম্বৰ 10ত আছে IPLত বিৰাট কোহলীয়ে 2021 চনলৈকে বেছি ৰান বনোৱাৰ ৰেকৰ্ড আছে। তেওঁ 191টা ইনিংছ খেলি 6076 ৰান বনাইছে আৰু তেওঁ দ্বিতীয় স্থানতে আছে সুৰেশ ৰাইনা। তেওঁ 195টা ইনিংছ খেলি 5491 ৰান বনাইছে। নম্বৰ 11ত আছে IPLত আটাইতকৈ বেছি অৰ্ধশতক কৰাৰ ৰেকৰ্ড অষ্ট্ৰেলিয়াৰ ডেভিড ৱাৰ্ণাৰৰ নামত আছে। তেওঁ IPLত বৰ্তমানলৈকে 50টা অৰ্ধশতক মাৰিছে আৰু IPLত আটাইতকৈ বেছি অৰেঞ্জ কেপ লোৱাৰ ৰেকৰ্ড তেওঁৰ নামতে আছে। মুঠ 3 বাৰ অৰেঞ্জ কেপ লৈছে। নম্বৰ 12ত আছে IPL ইতিহাসত এটা ছিজনত আটাইতকৈ বেছি ৰান বনোৱাৰ ৰেকৰ্ড বিৰাট কোহলীৰ নামত আছে। তেওঁ IPL 2016 চনত 973 ৰান বনাইছিল, যিটো বৰ্তমান সময়ত কোনো এজন বেটছমেনে তাক ভাঙিব পৰা নাই। নম্বৰ 13ত আছে IPLত এটা ছিজনত আটাইতকৈ বেছি উইকেট লোৱাৰ ৰেকৰ্ড ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ ডুৱেইন ব্ৰাভোৰ নামত আছে। তেওঁ 2013 চনৰ IPLত মুঠ 32টা উইকেট দখল কৰিছিল। নম্বৰ 14ত আছে IPLৰ প্ৰথম সংস্কৰণ 2008 চনত হৈছিল। ইয়াৰে ৰাজস্থান ৰয়েলছ টীমটো আটাইতকৈ কম দামী টীম আছিল, কিন্তু সেই বছৰেই ৰাজস্থান দলটোৱে প্ৰথম IPLৰ খিতাপ দখল কৰিছিল। নম্বৰ 15ত আছে IPL ইতিহাসত আটাইতকৈ দ্ৰুততম শতক অৰ্থাৎ কম বলত চেঞ্চুৰী কোবোৱা বেটছমেনজনেই হ'ল ক্ৰিছ গেল। তেওঁ 2013 চনত বেংগলোৰ টীম হৈ পুনে টীমৰ বিপক্ষে মাত্ৰ 30টা বলতেই চেঞ্চুৰী কোবাইছিল।
আৰু IPLত আটাইতকৈ বেছি শতক সংগ্ৰহ কৰাৰ ৰেকৰ্ড তেওঁৰ নামতে আছে। ক্ৰিছ গেলে বৰ্তমানলৈকে মুঠ 6টা শতক নিজৰ নাম কৰিছে। নাম্বাৰ 16ত আছে IPL ইতিহাসত আটাইতকৈ দ্ৰুততম অৰ্থাৎ কম বলত হাফ চেঞ্চুৰী মৰা বেটছমেনজনে হ'ল KL ৰাহুল। তেওঁ 2018 চনৰ IPLত দিল্লী কেপিটেলছৰ বিৰুদ্ধে মাত্ৰ 14টা বলতে নিজৰ অৰ্ধশতক অৰ্জন কৰিছিল। নাম্বাৰ 17ত আছে IPL ইতিহাসত আটাইতকৈ বেছি পাৰ্টনাৰশ্বিপত ৰান কৰাৰ ৰেকৰ্ড বিৰাট কোহলি আৰু AB ডিভিলিয়াৰ্ছৰ নামত আছে। দুয়োজনে IPL 2016 চনত 229 ৰান বনাইছিল। এয়াই আছিল IPLৰ কিছুমান ৰেকৰ্ড আৰু কিছুমান নজনা কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।